প্ৰথমতে ৰাইজক ধন্যবাদ জনাইছোঁ, যথেষ্ট সহায় কৰিছে। আৰু মই মানে ৰাতিপুৱাৰ পৰা নোখোৱা নোবোৱাকৈ মানে ঘূৰি ঘূৰি মানুহে মানে মই গম পাইছোঁ যে হাঁচতীয়া মানে কিছুমান বস্তু থৈ দিছে যে মই কেনেকৈ পঠিয়াম, সৰু টোপোলা এটা চাউলৰ টোপোলাটো দুখ বুজি পাইছে। নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত আজি মোৰ ব্লগ চেনেলটোত ভিডিঅ' বনাইছোঁ। এইখিনিতে মানে ঘপককৈ আহি ৰখিলে আমাৰ স্থানীয় ককাইদেউ। তেখেতে বানপীড়িত লোকসকলৰ কাৰণে বহুত কষ্ট কৰি দিনটো ঘূৰি ঘূৰি আহি আমাৰ ঘৰৰ কাষতে ৰখিলেহি। আৰু তেখেতক মই দুই এষাৰমান তেখেতৰ পৰা জানিব বিচাৰিম, তেখেতে কি কি বস্তু কালেকশ্যন কৰিছে, ৰাইজে দিছে আৰু নিজৰ দিনটো কষ্ট কৰি আৰু নিজৰ পকেটৰ ধন খৰচা কৰি তেখেতে মানে যাবলৈ সাজু হৈছে। আৰু হয়তো 2-3 দিনৰ পিছত যাব। আৰু বহুতসকলে তেখেতক সহায় কৰিছে। তো মই তেখেতৰ লগত আপোনালোকক অলপ চিনাকি কৰাই দিম। এখেতে হ'ল আমাৰ স্থানীয় হয়, গাঁৱৰ ককাইদেউ হয়। তেখেতে অকলশৰে খুব ধুনীয়াকৈ মানে কামবোৰ চলাই আছে। আৰু দাদা, আপোনাক ৰাইজে কেনেধৰণে সঁহাৰি দিছে? প্ৰথমতে ৰাইজক ধন্যবাদ জনাইছোঁ, যথেষ্ট সহায় কৰিছে। আৰু মই মানে ৰাতিপুৱাৰ পৰা নোখোৱা নোবোৱাকৈ মানে ঘূৰি ঘূৰি ভাগৰি পৰিছোঁ। আৰু বহুত জেগাত মানে তুমি ঘূৰি ফুৰিছা, এই চাহ টোপাকে খোৱা, কিবা এটা বনাই দিওঁ, মানে দুখ বুজি পাইছে। আৰু বহুত মানুহে মানে মই গম পাইছোঁ যে হাঁচতীয়া মানে কিছুমান বস্তু থৈ দিছে যে মই কেনেকৈ পঠিয়াম, সৰু টোপোলা এটা চাউলৰ টোপোলাটো দুখ বুজি পাইছে। ছ'চিয়েল মিডিয়াৰ যোগেদি বহুত প্ৰচাৰ হৈছে, সেইকাৰণে দেখি মানে দুখ প্ৰকাশ কৰিছে যে এই টোপোলাটো কেনেকৈ দিম। যেতিয়া মই আজি 3-4 বছৰৰ পৰা মানে এইটো কাম প্ৰায় কৰি আছোঁ ছ'চিয়েল মিডিয়াৰ ভিতৰত। অকল এই বছৰ বুলিয়ে নহয়? নহয়, মই মাজুলী আৰু ধেমাজি আমাৰ এইটো লখিমপুৰ ছাইডে বানপানী হয়, তাতো মই শিল্পী সমাজক, শদিয়াৰ আমাৰ মহন্ত বুলি আছে, বহুতে চিনি পায়, তেখেতে শিল্পী সমাজৰ লগতো মই সহায় কৰি দিছোঁ ঘূৰি পিনে। আৰু এবাৰ টেঙাখাটত হৈছিলে, তাতো মই নিজৰ ফালৰ পৰা যিমান পাৰোঁ দিছোঁ। আৰু কৰি ভাল লাগে, মানুহক বুজি পাওঁ। আৰু বহুতে কয় মানে ছ'চিয়েল মিডিয়াটো আমুক তামুক কয়, সেইটো বেয়া কথা। আজি মই ছ'চিয়েল মিডিয়াৰ কৰি মই বহুতখিনি ভাল পাইছোঁ। পইচা আছে মতলব নাই, পইচা কোনো কথা নাহে, এইটো কাৰণে কৰি পাইছোঁ, মানুহক বুজি পাইছোঁ। আজি মই ঘূৰি ফুৰিছোঁ অকলীয়াকৈ, আৰু ৰাইজে মোক সহায় যথেষ্ট দিছে। আপোনালোকে চাওক, আজি ৰাতিপুৱাৰ পৰা ঘূৰি ফুৰিছোঁ। ৰাইজে কি বস্তু দিছে আমি অলপ চাবলৈ আহিম। এই আপোনালোকে দেখিছে মেৰিগ'ল্ড বিস্কুট, এইফালে পানী দিছে কাৰ্টুনকৈ কাৰ্টুন, আৰু ঘৰটো আছে আমাৰ, এইটো চাওক, এই পানী, এইফালে পানী, আৰু এইবোৰ চব কাপোৰ কানি, এইফালে চাউল আছে, নিমখ আছে, কাপোৰ কানি বেছি দিছে। আৰু ভিডিঅ'ৰ জৰিয়তে মানে এনেকুৱা হৈছে ন, মানে আমাৰ মহিলাসকলৰ যথেষ্ট মানে অসুবিধা হৈছে, কাপোৰ কানি নাইকিয়া হৈ গৈছে ন। সেই কাপোৰ কানি কেনেকৈ যোগান ধৰিম, কিন্তু সেই মানুহবিলাকে কৈছে নতুন নতুন কাপোৰ দি দিছে মোক। কাপোৰবিলাক দি দিছে, এয়া চাওকচোন। যিসকল লোকে আপোনাক সহায় আগবঢ়াইছে তেখেতসকলক কি ক'ব? মোৰ ফালৰ পৰা বহুত ধন্যবাদৰ এইকাৰণে কৈছোঁ, বহুতে মানুহবোৰে হাঁচি থৈছে যে এই বস্তুবিলাক কেনেকৈ আমি দিমগৈ। এই কাপোৰকেইটা দিবলৈ শিৱসাগৰ বা চৰাইদেউ যাব নোৱাৰে। কেলৈ নোৱাৰে? এনেকুৱা হেঁপাহ থাকিলেও যাবলৈ নোৱাৰে মানে সিহঁতৰ মানে কি হৈছে, সেই প্ৰায় দিয়া মানুহবিলাকে প্ৰায় দুখীয়া ঘৰ মানুহ, সিহঁতি বুজি পাইছে সেই যে যাওঁতে। কিন্তু ওলোৱাৰ লগে লগে মোৰ যেতিয়া মানে মই ফেচবুকত ভিডিঅ' এটা দিছিলোঁ ন, তেতিয়া মানে মানুহবিলাকে কৈছে যে তুমি বহুত ভাল কাম কৰিছা, এই বস্তুটো আমি যিখিনি থৈ দিছোঁ এইখিনি লৈ যোৱা, বহুত ভাল লাগিছে। মানে টকা পইচাও দি সহায় কৰিছে। যোনে যেনেকৈ পাৰে। আপোনালোকক দেখাইছোঁ মই এটাত এনেকৈ আমাৰ এইটো দিছে, এনে বনাই লৈছোঁ মই চইচাই মানে। এইটো আপোনাৰ মানে ইয়াত পইচা পাতি যোনে মানে বস্তু দিয়া নাই, কোনোবা হয়তো পইচাকে দি দিছে, ইয়াতে ভৰাই মেলি দিছে। আৰু মই নিজে মোক হাতত দিয়ে পইচাটো, হাতত মই নলওঁ, কাৰণ কেলৈ আপোনালোকে দান দক্ষিণা ইয়াত দিছে, ইয়াত ভৰাওক, এনেকৈ এটা ভৰাই দিয়ে। মই নুচোঁ পইচাটো, এটা ভৰাই দিয়ে। আৰু এটা তোমাৰ মানে চেনেলটোৰ যোগেদি কৈ দিছোঁ যে প্ৰথম দিনা ৰাইজে, মই এনেই বাতৰিতে এনেকৈ ঘূৰি ফুৰিছিলোঁ ন, তেতিয়া 3030 টকা পইচা উঠিছিলে। মই এনেকৈ বেনাৰখন লওঁতে প্ৰথম দিনাখন। আজি দ্বিতীয় দিনা মানে যথেষ্ট মানে সহায় জনাইছে। কিন্তু ককাইদেউক এইটো কাৰণে ধন্যবাদ দিব লাগিব, তেখেতে অকলে কৰি আছে।
আৰু আমাৰ কমেডি টিম আমি কমেডি টিমটোৰ পৰা আমি ভাবিছিলোঁ যাব নোৱাৰোঁ আচলতে আমাৰো নিজৰ আৰ্থিক অৱস্থা বৰ ভাল নহয় তাতে খেতি ছিজন খেতিটো মানে কৰি থাকিবলগীয়া আছে গতিকে ককাইদেউ আমাৰ ওচৰলৈ আহিছে আৰু আমি চাওঁ আমাৰ গোটেই টিমে মিলাই কিঞ্চিত আমাৰ ফালৰ পৰা কিবা এটা যদি সহায় কৰিব পাৰোঁ আমি নিজকে ধন্য বুলি ভাবিম আৰু এইখিনিতে আমাৰ গাঁৱৰ পৰা কেনেকুৱা সঁহাৰি লাভ কৰিছে আপুনি স্থানীয় গাঁৱৰ পৰা ক'ব গ'লে যথেষ্ট মানে ফোনৰ যোগেদি মোক যোগাযোগ কৰিছে ক'ত আছা তুমি আহা আচ্ছা আপোনাক যদি এই 2 এদিনৰ ভিতৰত যদি আৰু কোনোবাই সঁহাৰি জনাম বুলি কয় আপোনাক কেনেদৰে লগ পোৱা হ'ব এনে ফোন যোগেদি কৰিলেও হ'ব আচ্ছা আপোনাৰ ফোন নম্বৰটো মই স্ক্ৰীনত লগাই দিম বাৰু হয় তো গতিকে যিসকলে বিচাৰে আমাৰ ওচৰ চুবুৰীয়া যিসকলে মনত ভাবি আছে যে দিব পৰা হ'লে ভাল আছিলে যাব নোৱাৰে তেখেতসকলে পাৰিলে আমাৰ ককাইদেউৰ নম্বৰটোত কল কৰি কিনে যোগাযোগ কৰি আপোনালোকে সহায় আগবঢ়াব পাৰিব তো গতিকে ইয়াতে আমাৰ ভিডিঅ'টো সামৰিছোঁ আৰু এখেতলৈ বহুত ধন্যবাদ জনাইছোঁ আগন্তুক বছৰবিলাকতো মানে হৈ যোৱা দিনবিলাকত তেখেতে সহায় কৰি আহি আছে প্ৰতিটো বছৰে তো আগলৈ যাতে আপুনি ভালদৰে কৰি থাকিবলৈ পায় তাকে আশীৰ্বাদ আৰু ৰাইজে আশীৰ্বাদ দিলে হৈ যায় সাহসটোৱে আশীৰ্বাদটোৱে সাহস হয় বহুত ধন্যবাদ এয়া আমাৰ দিল্লী মাহী দিল্লীৰ পৰা আহি তেখেতে আমাৰ অসমৰ যি বানপীড়িত লোকসকল আছে তেখেতসকললৈ তেখেতৰ পৰা কিঞ্চিত মানে সাহাৰ্য আগবঢ়াইছে আৰ্থিক ক'ব লাগিব এতিয়া অৰ্থ তেখেতৰ সমৰ্থ অনুযায়ী কিবা এটা মানে দিছে তো গতিকে মাহীক আমি বহুত ধন্যবাদ দিব লাগিব আৰু আমিও এইখিনিতে দিলোঁ এইটোতে দিলোঁ কিবা এটা আমাৰ সামৰ্থ্য অনুযায়ী দিলোঁ আৰু তো আশা কৰোঁ ভগৱানে আৰু পুনৰ এনেকুৱা নকৰক এয়াই আৰু ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে